Question hour over. এতিয়া আছে 0 hour. So 0 hour আমি পইণ্ট অফ অৰ্ডাৰ আছে অধ্যক্ষ মহোদয় মই সৰু পইণ্ট অফ অৰ্ডাৰ আছে মই সৰু কথা এটা উল্লেখ কৰিব খুজিছোঁ অধ্যক্ষ মহোদয় বিধানসভাৰ প্ৰশ্নকালত বিৰোধী পক্ষই মোক অভিযোগ কৰিছে যে মই বিধায়কৰ ঘৰত কিয় গ'লো আপুনি অধ্যক্ষ হিচাপে মোক এটা ৰুলিং দিয়ক যে আমি চিফ মিনিষ্টাৰ হিচাপে বিধায়কৰ ঘৰত যাব পাৰো নে নাই যাব পাৰে তেতিয়াহ'লে মই সেইকাৰণে তেতিয়া কৈ আছো যদি যাব নোৱাৰো তেতিয়াহ'লে অহা কালিৰ পৰা মই নাযাওঁ যদি এতিয়া হয় কি যেতিয়া আমি বিধানসভাৰ পৰা বিভিন্ন কামত যাওঁ বিধায়কসকলে তেওঁলোকৰ ঘৰত চাহ খাবৰ কাৰণে মোক মাতে এটা ৰুলিং পাৰ্টিটো যাম যদি আপুনি মোক ৰুলিং দিয়ে তেতিয়াহ'লে বিৰোধী পক্ষৰ বিধায়কে কোনোবাই ঘৰত মাতিলেও মই নাযাওঁ আৰু আমাৰতো যাবলগীয়া বুলিতো কোনো কথা নাই মই ভাবোঁ যে সকলোকে সমানে লৈ চলোঁ বিৰোধী পক্ষৰ ঘৰতো যাওঁ ৰুলিং পাৰ্টিৰ ঘৰতো যাওঁ যাতে অসমত এটা পলিটিকেল কালচাৰ এটা নিৰ্মাণ হ'ব পাৰে যদি আপুনি ভাবে আপুনি বিৰোধী দলপতিৰ লগত আলোচনা কৰি লওক যদি বিৰোধী দলপতিয়ে ভাবে যে আমাৰ কোনো মন্ত্ৰী বিৰোধী পক্ষৰ ঘৰত যাব নালাগে বিৰোধী পক্ষৰ বহি চাহ খাব নালাগে বিৰোধী পক্ষৰ লগত কথা বাৰ্তা পাতিব নালাগে মই এটা কেবিনেটৰ ডিচিশ্যন লৈ দি দিম যে নো মিনিষ্টাৰ উইল ভিজিট এনি অপজিশ্যন MLA হাউচ যদি তেওঁলোকে তেনেকুৱা বিচাৰে দ্বিতীয়তে কথা অধ্যক্ষ মহোদয় কংগ্ৰেছৰ কেণ্ডিডেটেও মোক ফোন কৰি সহায় খুজি আছে যে মোক ৰাজ্যসভা ইলেকশ্যনত আপুনি সহায় কৰি দিয়ক এতিয়া মোৰ হাতত প্ৰমাণ আছে কংগ্ৰেছৰ কেণ্ডিডেটে আজি মোক 4 দিন ফোন কৰি সুধি আছে যে মোক ইলেকশ্যনত সহায় কৰি দিয়ক টিকট দিব নালাগে অমুক কৰিব নালাগে মোৰ হাততে প্ৰমাণ আছে আপুনি মোৰ মোবাইলটো চালেই হ'ল এতিয়া এইটো কোনো ইলিগেল কথা নহয় যেতিয়া ইলেকশ্যন হয় ইজনে সিজনক সমৰ্থন নহ'লেতো সিলেকশ্যন হ'লহেঁতেন যেতিয়া